এজনী হৈছে আমাৰ বৌ এয়া আপেল কাটি আছে মুখখন ফুলাই লৈ পেলাই মোবাইল কৃষ্ণ প্ৰভু আজি দিনটো শুভ হওক জয় বিশ্বকৰ্মা পাৰ্চেলটো ডেলিভাৰী দিলোঁ 87 টকা এটা পাইছোঁ খালি 87 টকাত মই আহিছোঁ কিমান 7 কিলোমিটাৰ পাৰ্চেলটো ডেলিভাৰী দিলোঁ কাষ্টমাৰ টিপছ দিছে 15 টকা যাওঁ এতিয়া আকৌ নেক্সট অৰ্ডাৰ কেতিয়া আহে একে ৰাতিপুৱা 9টাৰ পৰা ৰাতি 10টা লাগে এই ডাঙৰ ডাঙৰ বিল্ডিংবিলাকত আহিলে এইটোৱে প্ৰব্লেম 15 তলা 20 তলা লিফ্টৰ কাৰণে ৰখি থাকিব লাগে একে মাথা গৰম হৈ যায় গৈ পিনে অৰ্ডাৰ ডেলিভাৰী কৰি ফটাফট যাব লাগে বেলেগ অৰ্ডাৰৰ কাৰণে ইয়াত লিফ্ট আহিব তলত যাব মানুহ ইমান লিফ্ট বহুত মাথা গৰম হৈ যায় মানে নটা বজাৰ পৰা ৰাতি 10টা লৈকে কাম কৰি ডেইলি কিমান 1000 টকা যাওঁ এতিয়া আকৌ নেক্সট অৰ্ডাৰ বিচাৰি পেলাই কি কৰিম আৰু এইবিলাকে কাম জমেট' বেগ গাড়ীত বান্ধাই হৈ আছে ধুমাধুম বেগটো খুলি লওঁ বেগটো খুলি পেলাই বাইকখন ধুই আনো ইমান এটা লেতেৰা হোৱা নাই চাফাই হৈ আছে তথাপিও আজি বিশ্বকৰ্মা পূজা ন ধুব লাগিব ধুই কৰি অকণ চাফা কৰি লওঁ আকৌ 9টা বজাৰ পৰাতো মোৰ ডিউটি আছে ডিউটি যাব লাগিব গতিকে 9টা বজাৰ আগত গোটেইখিনি কাম মোৰ ক্লিয়াৰ কৰিব লাগিব গুড মৰ্ণিং সকলোকে কি খবৰ ৰাতিপুৱা উঠিছোঁ উঠি লৈ পেলাই এতিয়া ধুমাধুম যাওঁ বাইকখন ধুই আনো ধুই পেলাই আকৌ 9টা বজাত ডিউটি আছে যিহেতুকে আজি বিশ্বকৰ্মা পূজা ন গুড মৰ্ণিং জনাই সকলোকে নতুন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ শ্মশানৰ সৈতে মানে হৈছে মোৰ বাইকখন আজি কেইদিনমানৰ আগতে হেলমেটত লগাবৰ কাৰণে এটা হেলমেট হোল্ডাৰো কিনিছিলোঁ এডাল হেলমেটত লগাওঁ যিহেতুকে জমেটত ঘূৰি ফুৰোঁ ন ইপিনৰ পৰা সিপিনে ফটাফট ভিডিঅ' চিডিঅ' বনাম বোলো কিনে লৈছোঁ আৰু পিছত দেখা যাব বাইকখন চাফাই হৈ আছে ইমান এটা লেতেৰা হোৱা নাই দেখিবলৈ পাইছোঁ চাফাই হৈ আছে ইমান এটা লেতেৰা হোৱা নাই তথাপিও আজি বিশ্বকৰ্মা পূজা ন যিহেতুকে অকণমান পবিত্ৰ কৰিব লাগিব ধুব লাগিব ধুই কৰি তাৰপিছত চাই থাকক ভিডিঅ'টো জয় বিশ্বকৰ্মা বাবা এয়া আমাৰ এইপিনে পূৰা আপেল চাপেল কাটি আছে খন্তেক সময়ৰ পিছতে প্ৰসাদ বিতৰণ হ'ব আমাৰ এইপিনে বাহিৰত দুইখন বাইক এইপিনে ক্লিনিং কৰি পূৰা চাফা হৈ ৰেডি হৈ গ'ল এইপিনে কল আছে তাৰপিছতে নাৰিকল ফুল চুল অকণমান প্ৰসাদ চফাত দি পেলাই এইপিনে প্ৰসাদো আছে মই দেখুৱাই আছোঁ প্ৰসাদ ক'ত আছে এয়া এইপিনে মগু আৰু বুট ভিজোৱা হৈছে আৰু এইপিনে ফুল আছে ফুলৰ মাৰা বাইকত লগাম এইপিনে ভুঞ্জিয়া এইফালে কল আপেল কাটি আছে এইটো নাৰিকল এটা আছে আৰু এয়া 5-4খনমান কাটি থৈছে এইটো গেন্দা ইয়াত শুই আছে গেন্দা আজি বিশ্বকৰ্মা পূজা হয় নহয় গুড গা ধুই যা আৰু এইফালে ধূপ চুপ আছে ক বিশ্বকৰ্মা বাবা কি বিশ্বকৰ্মা বাবা কি জয় বিশ্বকৰ্মা বাবা কি জয় হয় নাই এতিয়ালৈ একো নকয় ভূতটো এটা জয় বুলি কওক মোৰ বাইকখনে যাতে প্ৰতি লিটাৰ তেলত 200 কিলোমিটাৰ মাইলেজ দিয়ে সেইখনে যাতে 50 কিলোমিটাৰ মাইলেজ দিয়ে স্কুটি না মই জমেট' কৰিম না সেইটো কাৰণে মোৰখনে 200 কিলোমিটাৰ মাইলেজ দিব 1 লিটাৰ তেলত হয় নাই এয়া এইফালে আমি মালা চালা লগাই কৰি ৰেডি কৰি দিছোঁ আৰু এইফালে অকণমান নিয়ম চিয়ম কৰি দিলোঁ আৰু ধূপ চুপ অকণ পিছত লগাম এইফালে চাইকেল পূজা হৈ আছে সেই চাইকেলত পূৰা ডেক'ৰেশ্যন কৰিছে দেখিবলৈ পাইছে ন এয়া দেখিছোঁ চাইকেল ফুল ডেক'ৰেশ্যন হৈ গ'ল আৰু এইফালে মোৰ বাইক হৈ গ'ল আৰু এইফালে স্কুটি পূৰা মালা চালা লগাই দিলে ইয়াত দেখিছে নাই এডাল শ্ৰীকৃষ্ণই লগোৱা মালা লগাই দিছে পূৰা স্পেচিয়েলি একদম প্ৰতি ঘণ্টাত 100 কিলোমিটাৰ মাইলেজ ফিক্স আজিৰ পৰা জয় বিশ্বকৰ্মা ৰাতিপুৱা 9:40 ওলাই আহিছোঁ এতিয়া 12:40 হৈ গ'ল চাওঁ একদম সন্ধিয়া 10টা বজালৈকে কিমান টকা ইনকাম কৰিব পাৰোঁ এই ভিডিঅ'টোত সম্পূৰ্ণ ডিটেইল দি দিম মই
বিশ্বকৰ্মা পূজা দিনাখন মোৰ টোটেল ইনকাম হ'লগৈ 1276 জমেট' এপত স্ক্ৰীনশ্বট দেখুৱাবলৈ কাৰণে স্ক্ৰীন ৰেকৰ্ড এলাউড নাই যিহেতুকে মই দেখুৱাব নোৱাৰিলোঁ তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ লগ পাম অন্য এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই জয় বিশ্বকৰ্মা বাবা কি